এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই নিপনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিপনছ কিটচেন এণ্ড ট্ৰেভেললৈকে। দেখিছে ক'ত আছোঁ? অ'কে, গৈ আছোঁ টুমলা, আগ্ৰা, দিল্লী, ৰাজস্থান, জয়পুৰ, উদয়পুৰ গোটেইখিনি আপোনালোকক দেখাম। এই ট্ৰেইনতে জাৰ্ণি আৰম্ভ হ'ল। তো বলক মোৰ লগত ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ, গোটেইটো ক'ত গৈ আছোঁ কি কৰিছোঁ গোটেই জনাই আছোঁ বলক। তো গাইজ ৰঙিয়াৰ পৰা আৰম্ভ এই যাত্ৰা। এই ট্ৰেইনখনৰ নাম হৈছে নাহৰলগুন টুমলা এক্সপ্ৰেছ। এইখন স্পেচিয়েল ট্ৰেইন হয়, নতুনকৈ দিছে, 4 দিন মাত্ৰ চলিব এই ট্ৰেইনখন। আৰু ইয়াতে আমাৰ যাত্ৰা, এইখন ট্ৰেইনতে আমি যামগৈ। তো এইটো AC 3 টায়াৰত এইটো টিকট আছিলে আমাৰ। আৰু এতিয়া দেখিছেনে দবাবিলাক খালী পূৰা, মানুহ উঠা নাই, মানুহ ৰাস্তাত উঠিব। আৰু এনেকুৱাকৈ আমাক ধুনীয়া বেডশ্বীট, কম্বল, গাৰু কভাৰ গোটেইখিনি দিলে। আমাৰ ছিট দুটা আছিল, ছাইড আপাৰ আৰু ছাইড লোৱাৰ আমাৰ ছিট দুটা। তো এইখিনি গোটেইখিনি আমাক দি দিলে আৰু এইখিনি আমি এতিয়া ঠিক ঠাক কৰি ল'লোঁ। তো গাইজ ট্ৰেইনখন যিহেতু ৰাতিৰ ট্ৰেইন, নিশা 9 বজাত ৰঙিয়াৰ পৰা যাত্ৰা কৰিছে, আজি 25 তাৰিখ। আৰু গতিকে ৰাতি হ'ল, আজি শুই যাওঁ, কালি ৰাতিপুৱা আপোনালোকক দেখাই আছোঁ কি পাওঁ। তো গাইজ ৰাতিপুৱা 7মান বজাত উঠিলোঁ আৰু উঠি গম পালোঁ যে আমি পশ্চিমবংগত প্ৰৱেশ কৰিছোঁ। নিউ জলপাইগুৰি আমি পাৰ হৈ আহিছোঁ। আৰু এনেকুৱা ৰাতিপুৱাৰ পৰিৱেশ, গোটেই যাত্ৰীবিলাক উঠিছে আৰু এনেকুৱাকৈ খিৰিকীৰে চাই দেখা পালোঁ ট্ৰেইনবিলাক পাৰ হৈ গৈ আছে। কিবা এটা ষ্টেচন পাইছোঁ, কি ষ্টেচন পাইছোঁ নাজানো। সেই যি কি নহওক, যিহেতু ৰাতিপুৱাৰ সময়, গতিকে ভোকো লাগিছে, ব্ৰেকফাষ্টটোৱে কৰি লওঁ। ধুনীয়া পুৰি চব্জি এনেকুৱা আছিলে, তো খাই ল'লোঁ ৰাতিপুৱাৰ আহাৰ। তো গাইজ ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰি আহি ট্ৰেইনখন এটা ষ্টেচনত আহি ৰ'ল, যিটো ষ্টেচন আজি 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে ধুনীয়াকৈ সজাই তোলা হৈছে। চাওকচোন কি সুন্দৰকৈ সজাই তুলিছে ষ্টেচনটো। তো গাইজ আহি সন্ধিয়া হ'ল আৰু সন্ধিয়া আহি আজি এটা বিৰাট সাংঘাতিক ষ্টেচন এটাত সোমালোঁ। একদম সাংঘাতিক ষ্টেচন বুলি ক'লোঁ, সাংঘাতিক ঠাই এডোখৰ আৰু মানে এইটো। তো আপোনালোকে মন কৰকচোন কি হয় ষ্টেচনটো এইটো নামটো। এতিয়া ৰাতি প্ৰায় 12 বাজিব ধৰিছে আৰু এতিয়া গাড়ীখনত আমাৰ ট্ৰেইনখনত ভিৰ দেখাইছোঁ। মানুহ এই মানুহবিলাক চব এতিয়া নামিব লৈছে। ক'ত নামিব জানানে? প্ৰয়াগৰাজত। প্ৰয়াগৰাজ আপোনালোকে দেখি আছে টিভি নিউজত এইকেইদিন সদায় শুনি আছে মহাকুম্ভ মেলা। কুম্ভ মেলাৰ এই যিটো মহাকুম্ভ মেলা, 144 বছৰৰ মূৰত যিটো মহাকুম্ভ মেলা আয়োজন হৈছে, এই মহাকুম্ভ মেলা এই প্ৰয়াগৰাজতে হৈছে। আৰু এয়া প্ৰয়াগৰাজ ষ্টেচন পাওঁ হৈছে। গতিকে বাহিৰৰ পৰিৱেশ এবাৰ দেখাই দিছোঁ। এয়া চাওক মহাকুম্ভ মেলাৰ এই পৰিৱেশ, এয়া চাওক গাড়ী, মই ট্ৰেইনৰ ভিতৰৰ পৰাই দেখাই আছোঁ। এই বেয়া চাওক দূৰলৈকে যে আপোনালোকে দেখা পায়, উত্তৰ প্ৰদেশৰ এই প্ৰয়াগৰাজ অঞ্চলত গংগা নদীৰ পাৰত এয়া যিটো মহাকুম্ভ মেলা হৈ আছে, মহাকুম্ভ মেলাৰ আয়োজন ইয়াৰ পৰাই দেখা পোৱা হৈছে। এয়া চাওক আপোনালোকে, এয়া চাওক গংগা নদী, এই গংগা নদীৰ পাৰতে মহাকুম্ভ মেলা হৈ আছে। চাওক দেখা পাইছে গংগা নদী, এইটো হ'ল গংগা নদী। আৰু সেয়াক চাওক গংগা নদীৰ পাৰত চাওক কেনেকুৱা পৰিৱেশ। এতিয়া মই ট্ৰেইনত ভালকৈ দেখাব পৰা নাই, কিন্তু যিখিনি দেখিছে আপোনালোকে গম পাইছে মহাকুম্ভ মেলাৰ পৰিৱেশ। চাওক এয়া চাওক, তো গাইজ দেখা পালে আপোনালোকে মহাকুম্ভ মেলাৰ কি আয়োজন, বিশাল আয়োজন। একদম উত্তৰ প্ৰদেশৰ এই যিটো লক্ষ্ণৌ প্ৰয়াগৰাজ অঞ্চলৰ যিটো বিশাল আয়োজন এয়া চলি আছে। আৰু এতিয়া আপোনালোকক দেখাম, এয়া যিটো প্ৰয়াগৰাজ ৰেলৱে ষ্টেচনটো এতিয়া আপোনালোকক দেখাম কেনেকুৱা ভিৰ, কেনেকুৱা। আৰু ইয়াতে দেখা পাইছে আপোনালোক দেখাইছে গোটেইবিলাক যাত্ৰী, ইয়াতে চব মহাকুম্ভ মেলাত যোৱা যাত্ৰী, ইয়াতে গোটেই ট্ৰেইনখন। তো গাইজ আহি পাই গ'ল প্ৰয়াগৰাজ। তো বিৰাট যথেষ্ট ডাঙৰ ষ্টেচন আৰু মানুহ চাওক। তো ষ্টেচনত মানুহ দেখা পাইছে আৰু ষ্টেচনবিলাক ধুনীয়াকৈ সজোৱা হৈছে ইয়াতে কুম্ভ মেলাৰ কাৰণে। মানুহ চাওক ষ্টেচনত। তো গাইজ এয়া চাওক প্ৰয়াগৰাজ ৰেলৱে ষ্টেচনৰ ভিৰ চাওক। এয়া প্ৰয়াগৰাজ ৰেলৱে ষ্টেচনত এয়া ভিৰ চাওক, চকুৰে নেদেখালৈ এয়া মাত্ৰ ভিৰ, কেৱল ভিৰ। আৰু এয়া প্ৰয়াগৰাজ ৰেলৱে ষ্টেচন।
য'ত এইবাৰ 144 বছৰৰ মূৰত মহাকুম্ভ মেলা আৰম্ভ হৈছে আৰু তাত এয়া ভিৰ চাওক। তো গাইজ দেখা পাইছে মহাকুম্ভ পাৰ হোৱাৰ পিছত ৰাতি শুই গ'লোঁ আৰু এতিয়া ৰাতিপুৱা আৰু ট্ৰেইনখন পূৰা খালী। চব মানে এখন ট্ৰেইন স্পেচিয়েলি কুম্ভ মেলাৰ কাৰণে দিছিল আৰু কুম্ভ মেলা যিহেতু মানুহখিনি নামি গ'ল প্ৰয়াগৰাজত, তো এতিয়া ট্ৰেইনখন খালী। এয়া মই এটা মানুহো নাই এই ট্ৰেইনত। এই খুৰাই চাফা কৰি আছে ট্ৰেইনখন, মানে লাষ্ট ষ্টপেজটো পোৱা হ'ব আৰু পাম আৰু, গতিকে মানুহ ইয়াতে নাই আৰু চব বেডিংবিলাক ঠিক কৰিলে ইয়াতে, মানে কোনো এটা ডবাটো মানুহ নাই। আমি লাষ্ট আৰু মানে য'ত মানে আমি নামিম আৰু এয়া। তো গাইজ আৰু বেছি সময় নাই, আমি পাম আৰু গৈ এয়া আমি টুনলাত নামিম গৈ, ৰঙিয়াৰ পৰা টুনলালৈকে। টুনলাৰ পৰা আকৌ বাছত আগ্ৰাৰ তাজমহল, তাৰপিছত আগ্ৰাৰ পৰা আকৌ জয়পুৰৰ কালি চাম জয়পুৰৰ পৰা আকৌ উদয়পুৰ চাম, তাৰ পৰা দেলহি চাম, তাৰপিছত আকৌ ৰিটাৰ্ণ। তো এইখিনি গোটেইখিনি আমাৰ জাৰ্ণিৰ প্লেনিং, গতিকে গোটেইখিনি আপোনালোকক দেখাম, গোটেইখিনি আপোনাক দেখাব চেষ্টা কৰিম।